আচলতে যোৱা 4 তাৰিখে যি নিউজ লাইভ আৰু বিভিন্ন নিউজ 18 বড়ো লাইভ এইবিলাকত যি বাতৰি আমাৰ আছেবাৰী বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিকৰ মানে ফালৰ পৰা বিভিন্ন উপপ্ৰচাৰ মানে ওলাইছিল। এইটো মানে আচল কথা আমি ক'ব লাগিব যে আমাৰ এখন বিদ্যালয়ত 2022 মানে এপ্ৰিলৰ পৰা 2025 মানে মাৰ্চলৈকে অলৰেডি আমাৰ অডিট ক্লিয়াৰ হৈছে, ছ'চিয়েল অডিটো হৈছে আৰু নলবাৰী অডিট এছিষ্টেণ্টো হৈছে। লগতে মানে আইএছত যে এজি অডিট হয় এইটো হৈ গৈছে আৰু আইএছে এক্সট্ৰাকে আৰু মানে অডিট ছাবমিশ্যন লয় এইটো মানে হৈ গৈছে আৰু ইয়াৰ ৰিপৰ্টবিলাক আছে। এইটো আমাৰ 2022 মানে এপ্ৰিলৰ পৰা 2025 মাৰ্চলৈকে অলৰেডি এইটো মানে ছ'চিয়েল অডিট ক্লিয়াৰ হৈছে। এতিয়া আছেয়ে মোৰ লগত আছে আমাৰ এক্স প্ৰেছিডেণ্ট মানে ছাৰ আছে গণেশ বসুমতাৰী, বৰ্তমান প্ৰেজেণ্ট প্ৰেছিডেণ্ট আমাৰ শৰৎনাথ আছে আৰু ভাইচ প্ৰেছিডেণ্ট আছে ফণীন্দ্ৰ বড়ো আৰু তেওঁলোকেই আছিল। ইয়াৰ পিছত নলবাৰী অডিট এছিষ্টেণ্ট এইটো নহ'লে আমাৰ মানে কিবাটোৱে নহয়, লাইবিলিটিটোৱে মানে নহয় আৰু এইটো তাৰমানে আমাৰ লাইবিলিটি হয়। এইটো অডিটটো অলৰেডি হৈ গৈছে, এইটো অডিট ৰিপৰ্ট আপোনালোকে চাব পাৰিব। যিখিনি বিদ্যা মন্দিৰৰ অডিট হোৱা নাই বা ৰিম্বাৰ্চমেণ্টৰ পইচা মানে খাইছে, কিবা খাইছে 13 লক্ষ দিক মানে টকাত মানে ৰনীশ ৰাম চিয়াৰী অধ্যক্ষ বা প্ৰিন্সিপালে আত্মসাৎ কৰিছে, কিবা কিবি কোৱা এইবিলাক কথা আচলতে মিছা। কিয়নো ইয়াতে আজি এক্স প্ৰেছিডেণ্ট আছে, নিজে প্ৰেজেণ্ট প্ৰেছিডেণ্ট আছে, ভাইচ প্ৰেছিডেণ্ট আছে আৰু অডিট ৰিপৰ্টবিলাক ইয়াতে আপোনালোকক দেখাইছোঁ। ইয়াৰ কোনো তাৰমানে মই ফাল্টু কৰা নাই। মই 2017 জুনৰ পৰা মই অধ্যক্ষ পদ ইয়াতে চেয়াৰত বহাৰ পাছত মই কি কৰিছিলোঁ যে মই 20,000 লোন লৈছিলোঁ, 20 লাখ মানে লোন মানে হাউচিং বনোৱাৰ কাৰণে। কিন্তু এই মানে হাউচিংটো নবনাই মই তাৰমানে স্কুলত মানে 5 লাখ পইচা খৰচ কৰিছিলোঁ। তেখেতসকলে মানে ক'ব স্কুলখন তাৰমানে চব ক'লা আছিল। এইটো গোটেইকেইটা স্কুলটো মই তাৰমানে প্ৰাইমাৰ মাৰি একদম ধুনীয়াকৈ মানে ক্লিয়াৰিফিকেশ্যন মানে কালাৰ দিছিলোঁ, ৰং দিছিলোঁ, ফ্ল'ৰ কৰিছোঁ, গোটেইকেইটা আন্তঃগাঁথনিবিলাক মই কৰিছিলোঁ। মিড ডে মিলৰ মানে কিবা ডাইনিং হল নাছিল, এইবিলাক ডাইনিং কৰিছিলোঁ। ক্লাছ 10ৰ মানে ফ্ল'ৰ নাছিল, এইবিলাক কৰিছিলোঁ। হায়াৰ ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মানে বাৰাণ্ডা ফ্ল'ৰ কৰিছিলোঁ। বিভিন্ন চাইকেল গেৰেজ এনেকৈ চব টিচাৰৰ চাইকেল গেৰেজ পৰ্যন্ত কৰিছিলোঁ। একদম নকৰা কামেই নাই। মই এনেকুৱা দেহেকেহে লাগি দিছিলোঁ আৰু গোটেই শিক্ষক আৰু পাব্লিকে মোৰ লগত লাগি তাৰমানে কামবিলাক আমি কৰিছিলোঁ। কিন্তু যিয়া এই 4 তাৰিখে যিখিনি নিউজ ওলাই গ'ল, এইটো তাৰমানে মোৰ ইমেজটো তাৰমানে নষ্ট হৈ গৈছে। আমি অভিযোগ পোৱা মতে আপোনাৰ কাৰ্যকালত যিখিনি ৰিএম্বাৰ্চমেণ্টৰ ধন, সেই ধনখিনিৰ কোনো ভাউচাৰ হিচাপ পৰীক্ষকে পোৱা নাই। আপুনি সৰ্বমুঠ খৰচখিনিহে তেওঁলোকক ছাবমিট কৰা বুলি হিচাপ পৰীক্ষকে কৈছে। আচলতে এনেকুৱা ছাৰসকল, আমাৰ তাৰমানে অধ্যক্ষ মঞ্চ আছে আৰু অধ্যক্ষ মঞ্চই তাৰমানে চৰকাৰক দাবী কৰি যিটো ফ্ৰী এডমিশ্যন হয়, চৰকাৰক দাবী কৰি আমাক মানে ষ্টুডেণ্টৰ মানে ৰিম্বাৰ্চমেণ্ট দিব লাগে মানে আমি দাবী কৰি মানে আনিছোঁ। আনাৰ পাছত মানে এই বস্তুটো আমাৰ স্কুলৰ মানে কি আছে, ছাত্ৰ একাত্ম সভা থাকে, SMDC থাকে, তেওঁলোকৰ লগত আলোচনা কৰি বিভিন্ন আন্তঃগাঁথনি কাম কৰিছোঁ। কৰাৰ পাছত এই বস্তুটো তাৰমানে এজি দিব লাগে, এজি দিছোঁ, আইএছত দিছোঁ, নলবাৰী অডিট এছিষ্টেণ্টত দিছোঁ। তাৰপিছত কথাটো হৈছে কি, এইটো ছ'চিয়েল অডিটত মানে উত্থাপন হৈছিল। ছ'চিয়েল অডিটত যেতিয়া উত্থাপন হ'ল তেতিয়া তাৰমানে জাৰি চাইছে। তাৰপিছত মানে ৰিপৰ্টবিলাক চাই তাৰমানে নলবাৰী ৰিপৰ্ট বিভিন্ন ৰিপৰ্টবিলাক চাই তাৰমানে আমাৰ সিদিনা বাকী তাৰমানে হেডৰ লগত এই ৰিম্বাৰ্চমেণ্টটো তাৰমানে ৰাইজে পাছ কৰি লৈছে যে ভৱিষ্যতত যি তাৰমানে পইচা আহে, এই পইচা অহাটো কিন্তু আমাক মানে ছ'চিয়েল অডিট দিব লাগিব বুলি সিদিনাই তাৰমানে জেনেৰেল সভাত তাৰমানে প্ৰস্তাৱ গ্ৰহণ কৰি পাছ কৰি দিছে। তাৰপিছত যিখিনি ষ্টেটমেণ্ট
ষ্টেটমেণ্টখিনি ওলাই তাৰমানে আমাক অডিট ৰিপৰ্ট লিখিবৰ কাৰণে ষ্টেটমেণ্ট ওলাব লাগে কোৱাৰ কাৰণে ষ্টেটমেণ্টটো মই ওলাই আনিছোঁ আৰু এই ষ্টেটমেণ্টটো এক্সট্ৰাকৈ অডিট আৰু ৰিপৰ্ট বনাই দিছে বনাই দি তাৰমানে আমাৰ মানে প্ৰেচিডেণ্ট ছাৰে এইটো তাৰমানে গৃহীত কৰিছে তাৰপিছত আমাৰ অডিটটো অলৰেডি মানে ক্লিয়াৰ হৈ গৈছে আৰু এইটো তাৰমানে কিবা নলবাৰী অডিট এছিষ্টেণ্টত মানে দিয়া হৈছে আৰু এজি অডিটৰ অৰিজিনেল ভাউচাৰবিলাক দিয়া হৈছে আইচ অফিচত দিয়া হৈছে ইয়াৰ কাৰণে মোৰ তাতে ৰেকৰ্ডটো তাৰমানে নাছিল এতিয়ালৈকে এইটো পোৱা নাই এইটো অলৰেডি আমি চৰকাৰক দিছোঁ আৰু মানে তাৰপিছত আমি এনেকুৱা তাৰমানে কিবাবিলাক পাইছোঁ আৰু এইটো মই কোনো এটা লুকা চুৰা কৰা নাই হয় হয় এনেকৈ প্ৰথম তাৰমানে এজি অডিটো লগে লগে খোজাৰ কাৰণে তেওঁলোকক দিব লাগে আৰু অৰিজিনটো তেওঁলোকে লয় আৰু ইকো ক্লাবৰ ৪৫,০০০ আহিছিল এই ৪৫,০০০টো তাৰমানে অৰিজিন ভাউচাৰটো লাগে আৰু অনলাইনত দি আৰু অৰিজিনটো তেওঁলোকক দিব লাগে এনেকৈ দিয়াৰ কাৰণে মোৰ তাতে ৰেকৰ্ডটো নাছিল সেইটো আমাৰ সমাজে ৰাইজে মানে কৈছে আৰু যে নেক্সট যিখিনি ৰিম্বাৰ্চমেণ্ট আহে আপুনি কিন্তু ছ'চিয়েল অডিট দিব লাগিব এনেকৈ মই দিম বুলি কোৱাৰ কাৰণে অডিটটো পাছ কৰি লৈছিলে আৰু কিন্তু বাকী হেড যেনে মিড ডে মিলৰ তাৰপিছত আমাৰ কানাড়া বেংকৰ SMDC এইখিনি চব ছ'চিয়েল অডিট হৈ গৈছে গোটেইকেইটা ক্লিয়াৰ হৈ গৈছে মই কোনো তাৰমানে লুকা চৰা কৰা নাই এইটো মানে ৰাইজে গম পায় আজি জুনৰ মানে 5 তাৰিখ হ'ল আমাৰ আন্তঃগাঁথনি বা এনুৱেল গ্ৰেণ্ট এতিয়ালৈকে দিয়া নাই আমাক স্কুলখনত মানে 6ৰ পৰা 12লৈকে ফ্ৰী এডমিশ্যন হৈছে কোনো এক পইচা লোৱা নাই কিন্তু মইতো ষ্টুডেণ্টৰ ৰেজিষ্টাৰ খাতা কিনিছোঁ আৰু মাহে মাহে মই চক পেঞ্চিল কাৰ্টুনি কিনি আছোঁ মই লগতে এই কি বুলি কয় কাৰেণ্টটো মানে 108টা ফেন আছে আৰু কম্পিউটাৰ 25টা আছে এইবিলাকত মানে ৰিচাৰ্জ মানে 5-6 হাজাৰ মানে কি আহে বিল আহে যোৱাকালি মই মানে 3,000ৰ বিল ভৰাইছোঁ তাৰপিছত ইপিনে মানে ফ্ৰী টেক্সটবুকটো মানে ব্লগৰ পৰা আনিব লাগে 10 বাৰ 12 বাৰ আনিব যাব লাগে তাৰমানে একদিনত নিদিয়ে এতিয়ালৈকে আৰু ক্লাছ 9ৰ মানে মেথছটো এতিয়ালৈকে কাকো দিয়া নাই আমাৰ 22 তাৰিখ অহা 22 তাৰিখে ইউনিট টেষ্ট হ'বই ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব কিন্তু এতিয়ালৈকে কি হোৱা নাই কিতাপ শিক্ষকৰ সমস্যা আছে আমাৰ ইয়াত হায়াৰ ছেকেণ্ডাৰীত অসমীয়া আৰু লজিক এণ্ড ফিলচফিত 2টা পোষ্ট মানে খালী আছে ভেকেণ্ট আৰু হাইস্কুলৰ মানে 10টা ভেকেণ্ট আছে আৰু কেৰাণী 2জন LD 2জন জাপিমুঠ মানে 12, 13, 14জন মানে ভেকেণ্ট আছে বৰ্তমান স্কুলখনত স্কুল মানে চলাবই নোৱাৰে বিৰাট অসুবিধা এখন আদৰ্শ বিদ্যালয় 2000 মানে কিবা 21তে আদৰ্শ বিদ্যালয় পাইছে নৱেম্বৰ মাহত আদৰ্শ বিদ্যালয় হিচাপে ফেচিলিটি মানে যেনেকৈ পাব লাগে এনেকৈ পোৱা নাই আদৰ্শ বিদ্যালয়ত ফেচিলিটিটো তাৰমানে নিট এণ্ড ক্লিন হ'ব লাগে মানে যেনে আমাৰ ইয়াত ষ্টুডেণ্টৰ টয়লেট থাকিব লাগে ফেচিলিটি ইউৰিন থাকিব লাগে বা মানে খাৱা পানী যোগান ভালকৈ থাকিব লাগে লগতে মানে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ক্লাছৰুম থাকিব লাগে অডিটৰিয়াম হল বা কি বুলি কয় প্ৰেক্ষাগৃহত লাগে য'ত নেকি আমাৰ শিক্ষক বিদায় দিলে বা ষ্টুডেণ্টবিলাকক বিদায় দিলে ক্লাছ 10, 11, 12ৰ ষ্টুডেণ্ট বিদায় দিলে বিভিন্ন তাৰমানে সভা সমিতি ইয়াতে হয় আপচুৱে আহে খাদ্য সভাই আহে এৱাৰনেছ প্ৰগ্ৰাম পাতে ইয়াতে অডিটৰিয়াম হল নাই কিন্তু তাৰমানে বিৰাট অসুবিধা মই নিজে অডিটৰিয়াম বনাই লৈছিলোঁ কিন্তু এইটো নতুন বিল্ডিং আমি পোৱাৰ কাৰণে এইটো ভাঙা হৈছে এইটো 7 কোটিৰ মানে বিল্ডিং এইটো মইয়ে তাৰমানে বহুত চেষ্টা কৰি আনিছিলোঁ এইটো BTC নহয় এইটো চেণ্ট্ৰেল মানে নৰ্থ ইষ্ট মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড এইটোৰ পৰা আমি পাইছোঁ আৰু এই গ্ৰেণ্টটো আমাক মানে অসম চৰকাৰে দিছিল আৰু মিনিষ্টাৰ UG ব্ৰহ্মই দিছিল 7 কোটি টকা হয় আচলতে মানে সত্য নহয়
কিয় হয়তো নহয় মানে মানে চবে আমাৰ শিক্ষাগুৰুসকলে চবে জানে বা আমাৰ SNDC আছে, গাৰ্জেন আছে, পাব্লিক আছে, মাদাৰ গ্ৰুপ আছে, সকলোৱে তাৰমানে মানে গম পায়। কথা হৈছে কি আমাৰ ইয়াত কুকমেন 3জন আছিল, ওমেন 1জন আৰু 2জন এই মেন আছিল। এজনটো চকু অপাৰেশ্যন কাৰণে 1.5 মাহ আহিব পৰা নাই, এজনটো ভাগনীয়াকে গছৰ পৰা পৰি ভৰি ভাঙাৰ কাৰণে তেখেতে মেডিকেলত GMCত মানে 15 দিনমান থাকি আহিব পৰা নাছিল। সি অকলে তাৰমানে ভাতটো ৰান্ধিব লাগে, কিন্তু সি অকলে ৰান্ধা নাই, বুট মানে দিছে। আৰু এই বুট দিয়াটো মই আচলতে গম পোৱা নাছিল। তেখেতক যিহেতু ইনচাৰ্জ পাতি দিছোঁৱে, মিড ডে মিলৰ ইনচাৰ্জ আছে, ইনচাৰ্জে গম পায়, মই গম পোৱা নাছিল। মোক মাজে মাজে তাৰমানে ISA মাতি লৈ যায়, ADC মাতি লৈ যায়। মই নিজে মানে একাডেমিক কাউন্সিলৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে গধুৰ দায়িত্ব মই পালন কৰিব লগা হয়। মই কোনোদিন তাৰমানে সি কৰা নাই এনেকুৱা তাৰমানে। নাই, তেখেতে আচলতে মিছা কথা কৈছে। তেখেতক কোনোবা নহয় ফিটিং কৰিব পাৰে। ফিটিংটো এনেকুৱা যে মই আচলতে এখন বিদ্যালয়ৰ অধ্যক্ষ হোৱাৰ পৰা মই ষ্ট্ৰিক্টলি স্কুলখন চলাই আছোঁ। ইয়াৰ কাৰণে আদৰ্শ বিদ্যালয়ো পাইছোঁ। আৰু আদৰ্শ বিদ্যালয়টো তাৰমানে তেখেতসকলে মই যি তাৰমানে স্কুলখন ভালকৈ চলাই আছোঁ, আগতে ফাৰ্ষ্ট ডিভিজন নীল আছিল, ফাৰ্ষ্ট ডিভিজন এতিয়া 80 জনলৈকে ফাৰ্ষ্ট ডিভিজন হয় আমাৰ মেট্ৰিকত। আৰু ছেকেণ্ডাৰীত মানে 100 মানে 30 জনলৈকে ফাৰ্ষ্ট ডিভিজন পোৱাৰ ৰেকৰ্ড আছে। এইবাৰ আমাৰ ৰিজাল্টটো 98.91%। এনেকুৱা পাৰ্চেণ্ট 2জন পৰীক্ষা দিয়া নাই, এইটোৰ কাৰণে 100% নহ'ল। এইবিলাকৰ কাৰণে আদৰ্শ বিদ্যালয় দিছে। আৰু মই ষ্ট্ৰিক্টলি কৰাটো হ'ল কি শিক্ষকবিলাকে যেতিয়া লেটকৈ আহিলে মই টেবুলত মাতি তেওঁলোকক মানে কৈফিয়ত দিওঁ কিয় লেটকৈ আহিছে। লেটকৈ অহাৰ লগে লগে এটা ক্লাছটো তাৰমানে পিৰিয়ড হ'লে তাৰমানে ষ্টুডেণ্ট গণ্ডগোল কৰি থাকিব, আৰু বাকীখিনি ষ্টুডেণ্ট মানে টিচাৰে ক্লাছ কৰিলে অলপ ডিষ্টাৰ্ব হয়। ইয়াৰ কাৰণে আপোনালোকে টাইমত আহক। এতিয়া মোৰ লগত এনেকৈ 4-5জন মান শিক্ষক মোৰ লগত যুক্তিযুক্ত হৈছে, আৰু এই সময়ৰ পৰা তেওঁলোকে মোৰ লগত মানে অলপ আখেজ ভাৱ লৈছে। আৰু এনেকৈ তাৰমানে নিউজ চেনেলবিলাকত তেওঁলোকে তাৰমানে মোৰ এগেইনষ্টত আনি অপপ্ৰচাৰ কৰিছে। এইটো মই একদম পুৰা কাৰেক্ট কথাটো কৈছোঁ, মই মিছা কথা কোৱা নাই। সদায় দিয়া নাই। এই মানে যিৰ পৰা তেওঁলোকে তাৰমানে আহিব পৰা নাছিল, এই কেইদিনত দিছে। হয়তো কৈছে তাৰমানে বুটটো মানে 3বাৰ মান দিছে আৰু তেৱে নহয়, এইটো মিছা কথা, এইটো ফিটিং কৰি থোৱা। ছাত্ৰ ছাত্ৰীটো তাৰমানে মানে নাজানা কথাটো ক'বই, নহয় এনেকুৱা সত্য নহয় দিয়ক। SNDC ক'ব, যদি নহয় তেওঁলোককো সুধিব পাৰিব। সপ্তাহত মানে 3-4বাৰ আহে, চকুত আহি লগে লগে ইয়াতে উপস্থিত হয়, নামাতিলেও আহে তাৰমানে। আৰু CRC আহে, CRCটো ৰিপৰ্ট মানে দিলাক হয়। আজিতো CRC 3জন আহিছে। আজি মানে ভাত, দালি আৰু তৰকাৰী আছে। আৰু যিখিনি মেনু আছে, মেনুটো ফ'ল' কৰিছিলে, মাজতে কিবা এটা বিজুতি ঘটিছে, এইটো বেলেগ কথা। কিন্তু এইবাৰৰ পৰা মেনু হিচাপে মানে দিয়া হ'ব। আৰু এটা কথা যে এপ্ৰিল মে জুনৰ চাউল আহিছে, কিন্তু পইচা অহা নাই। কেনেকৈ চলাব দেচোন, আপোনালোকে ভাবি চাওকচোন। এইটোৰ কাৰণেও তাৰমানে কিছুমান বিজুতি ঘটিছে। মই ইয়াৰ কাৰণে নিউজ চেনেলত আপোনালোকক মানে পুনৰ মাতি আমাৰ ছাৰসকলে মানে দুখ পাই আছে। আমাৰ স্কুলখনৰ ইমেজ নষ্ট হৈছে, আমাৰো সন্মান মানে ইমেজ নষ্ট হৈছে। আপুনি মানে আৰু ইয়াৰ বিষয়ে অলপ কৈফিয়ত দিব লাগে বুলি মোক কোৱাৰ কাৰণে আজি আপোনালোকক মাতিছোঁ। মই আচলতে ভালকৈ চলি যাম, শিক্ষকসকলক লৈ চলি যাম। মই তাৰমানে মাজে মাজে তালা বন্ধ কৰোঁ। আৰু তাৰমানে 7 পিৰিয়ড নোহোৱালৈকে আজি দেখা পাব 7 পিৰিয়ড, যোৱাকালিও 7 পিৰিয়ড হৈছে, কাকো যাব নিদিয়ে। এইটোৰ কাৰণে প্ৰিন্সিপালক তাৰমানে অলপ কিছুমানে বেয়া কিবা দি নজৰ ৰাখে আৰু।